কুৱেশ্যন নম্বৰ 1 অসমীয়া ভাষাৰ প্ৰধান উপভাষা অপশ্যন ক 2টা অপশ্যন খ 3টা অপশ্যন গ 4টা অপশ্যন ঘ 5টা আপোনাক 10 ছেকেণ্ড সময় দিলোঁ ইউৰ টাইম ষ্টাৰ্ট নাও শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2টা কুৱেশ্যন নম্বৰ 2 অসমীয়া ভাষাৰ এটা উপভাষা হ'ল অপশ্যন ক কামৰূপী অপশ্যন খ নলবৰীয়া অপশ্যন গ বৰপেটীয়া অপশ্যন ঘ দৰঙীয়া আপোনাক 10 ছেকেণ্ড সময় দিয়া হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কামৰূপী কুৱেশ্যন নম্বৰ 3 অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথম গৱেষণা কৰা ব্যক্তিজন অপশ্যন ক ভীমকান্ত বৰুৱা অপশ্যন খ উপেন্দ্ৰনাথ গোস্বামী অপশ্যন গ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য অপশ্যন গ সত্যেন্দ্ৰনাথ গোস্বামী শুদ্ধ উত্তৰটো বাছি ল'লোঁ 10 ছেকেণ্ড সময় দিলোঁ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উপেন্দ্ৰনাথ গোস্বামী আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ কুৱেশ্যন নম্বৰ 4 এ ষ্টাডি অফ কামৰূপী এ ডাইলেক্ট অফ আছামৰ ৰচক হ'ল অপশ্যন ক দীপাংকৰ মৰল অপশ্যন খ গোলোক চন্দ্ৰ গোস্বামী অপশ্যন গ সত্যেন্দ্ৰনাথ গোস্বামী অপশ্যন ঘ উপেন্দ্ৰনাথ গোস্বামী শুদ্ধ উত্তৰটো বাছি উলিয়াওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উপেন্দ্ৰনাথ গোস্বামী কুৱেশ্যন নম্বৰ 5 লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ ৰচক অপশ্যন ক বাণীকান্ত কাকতি অপশ্যন খ হিউৱেন চাং অপশ্যন গ গিয়াৰছন জি.এ অপশ্যন খ নাথান ব্ৰাউন শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গিয়াৰছন জি.এ নেক্সট কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো নামনি অসমৰ উপভাষাৰ এটা ভাগ নহয় অপশ্যন ক গোৱালপৰীয়া অপশ্যন খ কামৰূপী অপশ্যন গ বৰপেটীয়া অপশ্যন খ শিৱসাগৰীয়া আপুনি এবাৰ কৰিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে খ শিৱসাগৰীয়া কুৱেশ্যন নম্বৰ 7 কাছাৰ অঞ্চলৰ স্থানীয় লোকসকলে ব্যৱহাৰ কৰা ভাষাটো হ'ল অপশ্যন ক বিষ্ণুপ্ৰিয়া অপশ্যন খ কছাৰী উপভাষা অপশ্যন গ কামৰূপী উপভাষা অপশ্যন ঘ নগঞা উপভাষা ইউৰ টাইম ষ্টাৰ্ট নাও শুদ্ধ উত্তৰটো হ'ব কছাৰী উপভাষা অপশ্যন খ বৰ্তমানৰ মান্য অসমীয়া ভাষাটো গঢ় লৈছে অপশ্যন ক নগাঁও অঞ্চলৰ উপভাষাৰ ভিত্তিত অপশ্যন খ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত অপশ্যন গ গোৱালপাৰা অঞ্চলৰ উপভাষাৰ ভিত্তিত আৰু অপশ্যন ঘ কামৰূপ অঞ্চলৰ উপভাষাৰ ভিত্তিত আপোনাক 10 ছেকেণ্ড সময় দিয়া হ'ল যদি আপোনালোকে পাৰে উত্তৰটো কৰি দেখাব বা নিজে কৰি চাব তেতিয়া নিজৰো অলপ এক্সপেৰিয়েঞ্চ হ'ব আৰু এতিয়া আপোনাৰ টাইম ষ্টাৰ্ট নাও শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত কুৱেশ্যন নম্বৰ 9 উপভাষাৰ প্ৰধান ভাগ দুটা হ'ল অপশ্যন ক সামাজিক উপভাষা আৰু আঞ্চলিক উপভাষা অপশ্যন খ সামাজিক উপভাষা আৰু দেশী ভাষা অপশ্যন গ গোৱালপৰীয়া আৰু কামৰূপী উপভাষা অপশ্যন খ বৰপেটীয়া আৰু নলবৰীয়া উপভাষা এনচাৰটো উলিয়াবলৈ আপোনাক মই 10 ছেকেণ্ড সময় দিছোঁ যদি পাৰে আপুনি এনচাৰটো চিলেক্ট কৰক ইউৰ টাইম ষ্টাৰ্ট নাও
শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সামাজিক আৰু আঞ্চলিক উপভাষা। কুৱেশ্যন নম্বৰ 10 অৰ্থাৎ এইটো শিতানৰ আজি লাষ্ট কুৱেশ্যন। তলৰ কোনটো গোৱালপৰীয়া উপভাষাৰ ভাগ নহয়? অপশ্যন ক ৰাজবংশী ভাষা বা ৰাজবংশী ভাষা, অপশ্যন খ দেশী ভাষা, অপশ্যন গ গোৱালপৰীয়া উপভাষা, অপশ্যন খ নগয়া ভাষা। আপোনালোকক ইয়াতো মই 10 ছেকেণ্ড সময় দিছোঁ, এবাৰ উলিয়াব চেষ্টা কৰক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নগয়া ভাষা, এইটো গোৱালপৰীয়া ভাষাৰ ভাগ নহয়। ধন্যবাদ। জয় অসম।